আদিবাসী ছাত্ৰ সন্থাই গাঁৱৰ সমাজে এই দুষ্ট চক্ৰক আমি মাতিছিলো, কিন্তু তেখেতসকলে কলিজা নাই আহিবৰ কাৰণে। কিন্তু তেখেতসকলে কেৱল মাত্ৰ আঁতৰে আঁতৰে থাকি এনেকুৱা ধৰণৰ কাৰোবাৰ আদিবাসী মাটি পৰিয়াল দখল কৰিব, এই কথাটো সহ্য কৰিব নোৱাৰো তাই। কিন্তু এই কথাটো স্পষ্ট কৰি দিছো তেখেতসকলক। মাটিৰ ওপৰত দালালি কৰাসকল হুঁচিয়াৰ, আদিবাসী মাটিৰ ওপৰত দালালগিৰি কৰা হুঁচিয়াৰ, আদিবাসী মাটিৰ ওপৰত দালালগিৰি কৰা বন্ধ কৰক, আদিবাসী মাটিৰ ওপৰত দালালগিৰি কৰা বন্ধ কৰক, আদিবাসী মাটিৰ ওপৰত দালালগিৰি কৰা সকল হুঁচিয়াৰ। মোৰ মাটিখিনি মানে মোৰ মা দেউতাৰ মাটি হয়, গতিকে মা দেউতাৰ মাটিত মোৰ লগত কোনো আলোচনা নোহোৱাকৈ মোৰ বাইদেউ আৰু বাইদেউৰ ল'ৰাহঁতে লগ হৈ মানে মাটিখিনি তেওঁলোকে মোৰ পৰা দখল কৰে, খুটি পুতে আৰু হাল বাইছে জোৰ জবস্তিকৈ, আৰু মোক মাৰাৰ ভাবুকি দিয়ে। তেওঁলোকে দালালৰ লগত যোগাযোগ হৈ মাটিখিনি কিনা বেচা কৰিছে বুলি গম পাইছোঁ। মোৰ গুৱাহাটীত থাকে তেওঁ, বিমলা বৰ্মন গৌৰ হয়। তেওঁলোকে মানে দালাল চক্ৰৰ লগত লগ হৈ মাটিখিনি তেওঁলোকে বেচিবৰ কাৰণে মোৰ পৰা তেওঁলোকে জোৰ জবস্তিকৈ দখল কৰিছে আৰু তেওঁলোকে ফুটা পুতিছে। মোৰ অভিহতে মই তেওঁলোকক কৈছিলোঁ যে আমি ৰাজহুৱা হিচাপে কিবা এটা আলোচনা কৰিম, আমি সমানে ভগাই ল'ম। তেওঁলোকে মোৰ চোতালত নাহে, তেওঁলোকে মোৰ ওচৰত নাহে, কোনো আলোচনা নোহোৱাকৈ তেওঁলোকে দালাল চক্ৰৰ লগত লগ হৈ মাটিখিনিত ফুটা পুতে, হাল বাই, এনেকৈ অত্যাচাৰ কৰে, মাৰাৰ ভাবুকি দিয়ে। মা দেউতা ঢুকোৱাৰ লগে লগে তেওঁলোকে এইবিলাক আৰম্ভ কৰিছে। ককাই ভাই মোৰ ককাই দুজন আছে, মালাৰাম গৌৰ আৰু তন্দুৰাম গৌৰ। আমি ভাই ভনী 5জনী আছোঁ, মা 2জনী আৰু ভাই ভনী আমি 5জনী আছোঁ আৰু দাদা 2জন, আমি পৰিয়াল 7জন আছোঁ। গতিকে আমি কৈছোঁ যে তেওঁলোকক আলোচনাৰ মাজত আহক, ৰাইজৰ মাজত আলোচনা কৰি আমি গোটেইকেইজনে বৰাবৰ ভগাই ল'ম। কিন্তু তেওঁলোকে আমাৰ আলোচনাত তেওঁলোকে নাহে, মনে মনে এইবিলাক কাম কৰি আছে। তেওঁলোকে গুৱাহাটী নহয়, দালাল লোক হ'ল আমাৰ ইয়াৰে হয়, কিন্তু মোৰ বাইদেউজনীহে গুৱাহাটীত থাকে। তেওঁলোকে গুৱাহাটীৰ পৰা আহি শুনিছোঁ দালাল চক্ৰৰ ঘৰত তেওঁলোকে ক'ৰবাত থাকে, এসপ্তাহ 2 সপ্তাহ থাকে, থকাৰ পিছত তেওঁলোকে এইবিলাক ফুটা পুতে, মাটিত হাল বাই, এনেকুৱা অত্যাচাৰ কৰি থাকে। আজি এইটোৰ কাৰণে আহিছোঁ যে তেওঁলোকে যাতে এইবিলাক কাম নকৰে, দালাল চক্ৰ যাতে ইয়াতে নোসোমায়, আৰু তেওঁলোকে মোৰ বাই ভনী যিখিনি ভাগ পায় তেওঁলোকে আলোচনাৰ মাজতে তেওঁলোকে ভাগটো লৈ লওক। আৰু ইয়াত মই ৰাজি আছোঁ, কাৰণ এনেকৈ অন্যায় কৰি তেওঁলোকে যাতে ল'ব নোৱাৰে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিয়ে ৰৌতাৰ ভেলাপাৰাত আজি আমি উপস্থিত আছোঁ। আৰু ইয়াত এটা আদিবাসী পৰিয়ালৰ মাটি এটা সমস্যা হৈ আছিল, আৰু এই মাটিডৰা যিহেতুকে দশৰথ গড়ৰ আছিল, আৰু এই মাটিডৰা এতিয়া পুতলি গড়ে গোটেইখিনি তেখেতৰ দখলত আছে। আৰু এই মাটিডৰা, এই আদিবাসী পৰিয়ালৰ এই মাটিখিনি আজি এছাম দুষ্ট চক্ৰই, অসাধু চক্ৰই, এটা দালাল চক্ৰই, এই দালাল চক্ৰই সেই মাটিডৰা কিছুমান আমাৰ আদিবাসী পৰিয়ালৰে মানুহ কিছুমানক লৈ তেখেতসকলে জোৰ জুলুমভাৱে ইয়াত তেখেতসকলে দখল কৰিবৰ কাৰণে আহিছে, আৰু খুটা তেখেতসকলে পুতিছিলে। আজি আমি আদিবাসী ছাত্ৰ সন্থাই আৰু ৰাইজে মিলি খুটাখিনি আমি উভালি পেলাইছোঁ, আৰু এই দালাল চক্ৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আদিবাসীৰ মাটিৰ ওপৰত দালালগিৰি কৰা বন্ধ কৰক, কিয়নো এয়া একদম দৰিদ্ৰ পৰিয়াল। এই দৰিদ্ৰ পৰিয়ালৰ পেটত গুৰ মাৰি তেখেতসকলে নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে যিখিনি তেখেতসকলে কৌশল ৰচনা কৰিছে, তেখেতসকলে আমি সাৱধান কৰি দিছোঁ আদিবাসী ছাত্ৰ সন্থা আছাৰ তৰফৰ পৰা। কাৰণ আদিবাসীৰ মাটিৰ ওপৰত নজৰ দিয়া বন্ধ কৰক, আৰু তেখেতসকলে যদি বেলেগ কিবা কাম আছে তেখেতসকলে বেলেগ কাম কৰক। কাৰণ আজি আদিবাসী ছাত্ৰ সন্থাই আজি আদিবাসী জনগোষ্ঠীৰ হকে মাত মাতি আহিছে, সমাজৰ হকে কাম কৰি আছে। তাৰ ফলস্বৰূপে আজি ইয়াত ৰৌতাৰ এই বেঘাপাৰাত ভেলাপাৰাত তেখেতসকলে জোৰ জুলুমভাৱে এই গৌড় পৰিয়ালৰ যিটো আদিবাসী পৰিয়াল, এই পৰিয়ালক তেখেতে দা ধমকি দি কোনোবাই মাটি দখল কৰিব, সেই আদিবাসী ছাত্ৰ সন্থাই কিন্তু কেতিয়াও সহ্য কৰিব নকৰে, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু এটাই কথা ক'ব বিচাৰিছোঁ, ইয়াত যিসকল নেকি ইয়াত জড়িত হৈ আছে, দালাল চক্ৰত যিসকলে মাটিৰ কাৰণে জড়িত হৈ আছে, তেখেতসকলে সাৱধান হৈ যাওক। অন্যথাই কিন্তু হাজাৰ হাজাৰ মানুহ কিন্তু এই পৰিয়ালৰ লগত আছে, আৰু ওলাই আহিব কিন্তু প্ৰতিবাদী সাব্যস্ত কৰিবৰ কাৰণে, মানে একদম কঠোৰতকৈ ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব, এই কথাটো স্পষ্ট। কাৰণ আজি আমি দেখিবলৈ পাইছোঁ ইয়াত কিছুমান যে যিটো দশৰথ গড়ৰ যিটো তেখেতসকলৰ যিখিনি বংশৰ পৰিয়াল আছে, 7গৰাকীমান আছে, এই 13 বিঘা 12 বিঘা মাটি যিটো আছে,
এই 12 বিঘা মাটি তেখেতসকলৰ ঘৰৰ পৰিয়ালে ধুনীয়াকৈ মিলি কেনে এই মাটিৰ ভাগ বতৰাটো হওক। ইয়াত তৃতীয় পক্ষ ইয়াতে সোমাব নালাগে, ইয়াত কোনোবাই দুষ্ট চক্ৰ ইয়াত সোমাব নালাগে, কোনোবাই অনাদিবাসী মানুহ ইয়াতে সোমাই আৰু দাদালগিৰি কৰিব, পইচা যাচিব, পইচা দি পেলাই ভুলনি নিব, ফুচলাব, তেতিয়া কিন্তু আদিবাসী ছাত্ৰ সন্থাই কিন্তু তেওঁলোক কৰায়ত্ব কৰিবৰ কাৰণে কিন্তু সক্ষম হ'ব, কথা স্পষ্ট। আৰু তেখেতসকলক আমি কম দিনৰ ভিতৰত আমি চিনাক্ত কৰিম আৰু চিনাক্ত কৰি ৰাইজৰ মনত তেখেতসকলক বিচাৰ কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আইনৰ হাতত গোটাই দিবৰ কাৰণে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই বাধ্য হ'ম, এই কথাটো স্পষ্ট। আজি আমি ৰৌতা থানাত আমি গৈছিলোঁ আৰু এই যিটো কথা আজি আমি অৱগত কৰি থৈ আহিছোঁ। তেখেতসকলে কৈছে যে আপোনালোকে গাঁৱত ধুনীয়াকৈ বিচনা মিলাওক বুলি কৈছে, কিন্তু আমি কৈছোঁ তেখেতসকলক আজি মাতিছিলোঁ ইয়াত আদিবাসী ছাত্ৰ সন্থাই গাঁৱৰ সমাজে আৰু এই দুষ্ট চক্ৰক আমি মাতিছিলোঁ, কিন্তু তেখেতসকলক কলিজা নাই আহিবৰ কাৰণে। কিন্তু তেখেতসকলে কেৱল মাত্ৰ আঁতৰে আঁতৰে থাকি এনেকুৱা ধৰণৰ কাৰোবাৰ আদিবাসী মাটি পৰিয়াল দখল কৰিব, সেই কথাটো সহ্য কৰিব নোৱাৰোঁতেই কিন্তু এই কথাটো স্পষ্ট কৰি দিছোঁ তেখেতসকলক।